অসমীয়া সাঁথৰলৈ স্বাগতম জনাইছো। মোৰ যদি সাঁথৰ চাই ভাল পায় লগতে লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব। 1 নম্বৰ সাঁথৰটো হৈছে পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই। কি হ'ব বাৰু আপোনালোকে কমেন্ট কৰি জনাবচোন। টাইম ষ্টাৰ্ট। 1 নম্বৰ সাঁথৰটোৰ উত্তৰ হৈছে নাৰিকল। 2 নম্বৰ সাঁথৰটি হৈছে আদি আছে অন্ত নাই, জন্ম আছে মৃত্যু নাই। কি হয় বাৰু কমেন্ট কৰি জনাবচোন। টাইম ষ্টাৰ্ট। আদি আছে অন্ত নাই, জন্ম আছে মৃত্যু নাই। কি হয় গম পায়নে বাৰু? উত্তৰটি হৈছে সময়। 3 নম্বৰ সাঁথৰটি হৈছে কি পাতৰ আগ নাই। টাইম ষ্টাৰ্ট। কি পাতৰ আগ নাই, উত্তৰটি হৈছে 3 পাত। 4 নম্বৰ সাঁথৰটি হৈছে খালে থিয় হৈ থাকে, নেখালে শুই থাকে। টাইম ষ্টাৰ্ট। 4 নম্বৰ উত্তৰটি হৈছে খালে থিয় হৈ থাকে, নেখালে শুই থাকে। উত্তৰটো কি বাৰু কমেন্ট কৰি জনাবচোন। উত্তৰটো হৈছে বস্তা। 5 নম্বৰ সাঁথৰটি হৈছে 12টা কণীত এখন চামুচ আৰু এখন প্লেট, কোৱাচোন মই কোন। টাইম ষ্টাৰ্ট। 5 নম্বৰ সাঁথৰটি হৈছে 12টা কণীত এখন চামুচ আৰু এখন প্লেট, কোৱাচোন মই কোন। উত্তৰটি হৈছে ঘড়ী।